Hello guys, welcome back to my YouTube channel. So স্বাগতম জনাইছো মোৰ চেনেলৰ 3 নম্বৰ ব্লগলৈ। তো আজি মানে আমাৰ তাত এফালে খুৰাহঁতৰ ইয়াত আজি বাৰ্থডে আছে ভাইটিভাগৰ আজি বাৰ্থডে পাতিছে। তাৰ পৰা তাতে আকৌ আজি মোৰ অকণমানকৈ শ্বুটিঙো আছে। মানে কি আমাৰ এখন শ্বৰ্ট ফিল্ম কৰি থোৱা হৈছে শেৱালি তেওঁলোকে আজি তাৰ অলপ শ্বুট থাকিলে মোৰ আৰু এতিয়া যাম শ্বুট কৰিবলৈ মোৰ এতিয়া কোনোৱে উঠা নাই এইফালে কোনো উঠা নাই মোক নিবলৈ আহিব 35টা লগত যাম দেৰগাঁও। এতিয়া তোমাৰ 5টা বাজিছে মই 5টা বাজিছে আৰু আহিব 5:30 বজাত। মই এতিয়া ধুনীয়াকৈ গৈ গা-পা ধুই আনি অলপ পাই আছোঁ বঢ়িয়াকৈ ওলাই গৈ ৰেডি এতিয়া মই খাইছোঁ গৰম পানী গৈ খোজকাঢ়ি আহিলোঁ আৰু ওলাই গৈ আছোঁ ডাইৰেক্ট মানে আহিব এতিয়া ডাইৰেক্ট বুলি কওঁতে মানে কি আৰু ঘৰ দূৰ আছে তাৰ ঘৰ মানে আপোনাৰ টেঙানীত অলপ এতিয়া হোটেলত হোটেলত দেৰি হৈ আছে আৰু আহিব যাম আৰু লাইফটো আহি গ'লোঁ দেখ চেক লৈ সিহঁত কাপোৰ আছে অলপ আৰু মজাকৈ শ্বুটিং কৰিবলৈ গৈ আছোঁ আৰু অকলে গৈ আছোঁ ৰাতিপুৱা নাই আছে 2-এজনকৈ আছে মানুহ খোজ কাঢ়িবলৈ অহা মই অকলে গৈ আছোঁ। ৰাতিপুৱাই সোনকালে ওলাই অহাৰ কাৰণে মানে ৰুমত একো বনাই গৈ নাখালোঁ সেইকাৰণে চাহ অৰ্ডাৰ দিলোঁ। চাহ আহিব চাহ খাম এতিয়া ধুনীয়াকৈ মজাকৈ খাই লওঁ আৰু মই অৰ্ডাৰ দিছিলোঁ চাহ আৰু ৰসগোল্লা আৰু এটা পেৰা আহি গ'ল ইয়াত আহিলোঁ গাইছ বহি আছে এতিয়া 8টা বাজিলে বেঙেনাটো দিলে 35 হ'লে সোনকালে ওলাই আহিবা আৰু যাম আৰু এতিয়া 8টা বাজিলে বহি আছোঁ নাই কোনো নাই অকলে বহি ডাইৰেক্ট একদম দেৰগাঁও পहुঁচি গ'লোঁ আৰু এইফালে আমাৰ আছে কেমেৰামেন এইফালে কেমেৰামেন কোন এতিয়ালৈকে নাজানো নহয় মেইন হিৰো আমাৰ এইফালে 35 স্মাইল আপ প্লিজ ধুনীয়াকৈ মাৰি দিয়া এইফালে কেমেৰামেন আৰু এইফালে আমাৰ ষ্টৰি ডাইৰেক্ট ৰাইটাৰ ষ্টৰি ৰাইটাৰ এইফালে আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ আৰু এইফালে কেমেৰামেন এইফালে আমাৰ মেইন এক্টৰ হিচাপে এইফালে আৰু মজাই কাম চলি আছে আৰু কাম চলি আছে আৰু মজাকৈ মোৰ কাম চলি আছে আৰু এইফালে আমাৰ আৰু এইফালে বাচ্চা পাৰ্টি কিবা এটা কৈ দিয়ে শ্বুটিঙৰ মাজতে মধুৰি খাবলৈ লাগিলোঁ মোৰ হাঁহি আহিছে এতিয়া বৰ্তমান। তো গাইছ সেইফালে শ্বুটটো মানে ফাৰ্ষ্ট শ্বুটটো কমপ্লিট হৈ গ'ল আৰু এইফালে আহি আছোঁ আমি আৰু সঁচাকৈ তো নেক্সট শ্বুট আছে কিনে এই তিনিআলিটো হ'ব নেকি আগত হ'ব ন তো আগত হ'ব বুলি কৈছে মানে যাওঁ তেতিয়া কৰোঁগৈ আৰু এইফালে আমাৰ কেমেৰামেন দা ভালে আছা হেৰি মানে কেছটো কি হয় তো এইফালে আহি গ'লোঁ আমি লোকেশ্যন বিচাৰি লোকেশ্যনত কিন্তু একো হোৱা নাই এইফালে আমাৰ লোকেশ্যনৰ গোটেই হেৰি বিচাৰি ফুৰিছে লোকেশ্যন এতিয়ালৈকে ডিছকাছেই কৰি গৈছে মানে এতিয়ালৈকে একো পাৰফেক্ট পোৱা নাই লোকেশ্যন বিচাৰি পালোঁগৈ আৰু তাৰপৰা ইয়াতে শ্বুটখিনি কৰা হ'ল। আমাৰ শ্বৰ্ট ফিল্মৰ আধা প্ৰায় কাম কমপ্লিটেই হ'ল। এতিয়া তাৰ পৰা আহিলোঁ আহি পিনি অলপ জিৰাই ফুটাই ল'লোঁ। তাৰ পৰা ভিডিঅ' ইমান বনাব মন নগ'লে আৰু
তো আজিলৈ ব্লগটো ইমানেই। তো সামৰণি মাৰিছোঁ আজি ব্লগটো। তো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুন চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। 50 দিনলৈ কিবা ভিডিঅ'সমূহ পাই থাকিব।